Hello viewers, welcome back to our YouTube channel. Bihule aru majot 3 din man baki ase. Aji Maira aru moi olop dheki khundibale jam. Amar ghorot nai kintu saidor khuri hetor ghor ase. Tate ami pitha khundibale jam dhekit. Khon hufola ene khon moromor di tar pisot gua aha hokhitu gaba niki aha hokhitu gaba gai dia dia dhania kod ase mok dekhai dia এইয়া ধনিয়া কোনে ৰুইছিলে এটো কোনে ৰুইছিলে হামু আটো খাবি কোনটো খোৱা আকৌ কোনটো টেস্টি হেতুৱে খোৱা কোনটো টেস্টি হয় লৈ আহা টেস্টি কোনটো হয় এটো কি হয় কমলা এটোহে টেস্টি সোৱা এটোহে টেস্টি আহা এটো খোৱা এটোহে টেস্টি এটো থৈ দিয়া বই Wanami? Mama, ayo ha. Ayo. Bey. Why don't you? ধনিয়া অলপ পানী ঢালি দিয়াচোন বেটা পানী অলপ ঢালি দিয়া নহলে শুকাই গৈছে নহয় এই তাত পানী আছে যোৱা পানীটো লৈ লোৱা ইয়াতো ঢালা এইফালে আছে নহয় এটাত আছে পানী শেষ হ'ল নেকি দি দিয়া এইটো আছে নহয় পানী ইয়াত লগাই দিয়া আকৌ তাত লগাই দিয়া ঢালি দিয়া আৰু ঢালি দিয়া আকৌ এনেকৈ ঢালি দিয়া ৱাও পালেনে পানী খাবলৈ ধনিয়াখিনি পালেনে পানী খাবলৈ পালে চবেই পালেনে চবেই নাই পোৱা আৰু লাগিব ন হ'ব আৰু বোলা আমি যাওঁ বোলা এতিয়া পিঠা খুন্দিবলৈ আইতাই মাতি আছে বোলা সেই তাত মাতি আছে আইতাই বোলা যাবানে চেণ্ডেলটো লগাই লোৱা চেণ্ডেল পিন্ধি লোৱা দুষ্ট কৰি দিছা ন নষ্ট কৰিছা ন গাড়ী আহি আছে চাইডত যাবা চাইডত যাবা এয়া খুৰী ঘৰলৈ গৈ আছোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 3 খোজমান দিলে পায়গৈ চাইডত চাইকেল আহিছে সেয়া দাদা আহিলে স্কুলৰ পৰা ব'লা আহা ভিডিঅ' এইটো হেৰি কুকুৰ সোমাব কিবা সোমাব হয় নি
এয়া হৈছে কোলা বৰা চাউলৰ পিঠাগুড়ি আৰু এইখিনিৰ পৰাই তিলপিঠা বনাম। ভোগালী বিহুত প্ৰায় আমাৰ ঘৰত এই কোলাবিধ তিলপিঠা বনোৱা হয়েই। ইফালে খুৰীয়ে ঢেঁকী দি আছে আৰু মায়ে চালি আছে ভালকৈ। এইবাৰ কাৰ বিহু অলপ সেমেকা হ'ব, কাৰণ সোমবাৰ আৰু মঙলবাৰ পৰিছে, যিহেতু 31টো একেই হ'ল, মঙলবাৰ পৰিল। আচলতে একৰ্ডিং টু এষ্ট্ৰলজি মানে ডেট অফ বাৰ্থৰ মতে মোৰ ৰুলিং প্লেনেট হৈছে মাৰ্চ আৰু মোৰ ইষ্ট দেৱতা হৈছে হনুমান, 7জন চিৰঞ্জীৱীৰ ভিতৰত এজন। সেইটো কাৰণে জন্মবাৰ দিনা ফাষ্টিং ৰাখোঁ। আৰু মোৰ দৰে কাৰ বিহু সেমেকা যাব এইবাৰ জনাবচোন। পিঠাখিনি চালি থাকোঁতে ফাৰ্ষ্টত মাইৰাই চুই দিবলৈ টান পাইছিলে, কাৰণ কোনোবা ক'ব বুলি ভাবি আছিল। পাছত চবেই কোৱাৰ কাৰণে ফ্ৰী হোৱাৰ পাছত আকৌ কামত লাগি গ'ল তাই। আৰু এইখিনি বৰা চাউল নৰ্মেলি যোনটো বিহুত এভেইলেবল হয়, এইখিনিও ৰেডি কৰি লৈছোঁ, যিহেতু অলপ বনাম। পিঠাখিনি চালি হৈ যোৱাৰ পাছত ঘৰলৈ উভতি যাওঁতে মাইৰাৰ চকুত পৰিল এই বগৰীজোপা। খুৰীহঁতৰ বেক চাইডে আছিল আৰু তাই ছিঙিব লাগে বুলি দিগদাৰ দি থকাৰ কাৰণে আইতাকৰ লগত ছিঙি আছে। গ'ল খজুৱাব পৰিবা কোৱা। কোনে পিটিব? অঁ, দাদাক পিটিব। দাদাই এই ওপৰত উঠি উৎপাত কৰিছে ন, খজুৱাব। পৰিলে খজুৱাব কৈ দিয়া। পিঠাখিনি অলপ ফ্ৰিজত থৈ দিছোঁ। ফ্ৰিজত থ'লে মানে পিঠাখিনি ভালকৈ উঠে বুলি কয় আৰু নাজানো কি হয়, বনালে গম পাম। শুকান নাৰিকল, গুড় আৰু তিলখিনি ভালকৈ মিক্স কৰি লৈছে। এতিয়া আমি তিলপিঠা বনোৱাৰ মানে ষ্টাৰ্ট কৰিম। মই ফৰ দ্য ছেকেণ্ড টাইম মই তিলপিঠা বনাইছোঁ। আজিৰ পৰা প্ৰায় 3 বছৰ আগত মই বনাইছিলোঁ, বিয়া পতাৰ আগত। তাৰপিছত এতিয়া আকৌ বিয়া পতাৰ পাছত বনাইছোঁগৈ। ফাৰ্ষ্ট 2-3টা আইটেম ফেইল হৈ গ'ল, এইখিনি চাব পাৰে এইখিনি। কিন্তু তথাপিও হাৰ মনা নাই। মায়ে কৈছে তই নোৱাৰিবি। 2-3টা আইটেম যেতিয়া ফেইল কৰিলোঁ, মায়ে কৈছে নালাগে, মই নিজে বনাই ল'ম বুলি। তাৰপিছত মই ক'লোঁ যে নালাগে, 1-2টা বেয়া হ'লে গোটেইখিনি যে বেয়া হ'ব এইটো নহয়, আৰু এইটো মোৰ বিশ্বাস আছে এতিয়া ভাল হ'বগৈ। প্লাষ্টাৰ মাৰি বনাই আছোঁ মই। পিঠাখিনি বনাই থাকোঁতে মনলৈ কথা এটা আহিল, ঠিক এনেদৰে কিছুমানে কম্পিটিটিভ এক্সামত ফাৰ্ষ্ট ছেকেণ্ড এটেম্প নোপোৱাৰ পাছত হতাশাত ভাগি পৰে। আমি জীৱনত আউটকামটো কি হ'ব সেইটো নাচাই যদি লাইফত ৰিস্ক লৈ গৈ থাকিব পাৰোঁ, তেতিয়া মৰা টাইমত বিচনাত অন্তিমটো উশাহ লওঁতে যাতে কোনো বস্তুতে আমি ৰিগ্ৰেট নকৰোঁ যে মই কিয় নকৰিলোঁ। বাৰু এতিয়া পিঠাখিনি অলমষ্ট হৈ গ'ল ৰেডি। এতিয়া চাব পাৰে, লাষ্টৰখিনি বহুতেই ধুনীয়া হ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ মই আৰু মাইৰে। আজিলৈ